নমস্কাৰ মোৰ কিচেনলৈ আপোনালোকক ওয়েলকাম জনাইছো আজি আপোনালোকলৈ লৈ আহিছো এখন জাতিলাওৰ ভাজিৰ ৰেচিপি জাতিলাও স্বাস্থ্যৰ কাৰণে খুব ভাল আমি সকলোৱে জানো ইউৰিন ইনফেকচন হাৰ্টৰ কাৰণে প্লাস ওয়েট লস কৰিব কৈছে যদি জাতিলাও খুব ভাল এটো কাৰণে গতে ষ্ট্ৰেছ ৰিলিফৰ কাৰণেও জাতিলাও খুব ভাল আজি আপোনালোকৰ লগত যেটো ৰেচিপি শেয়াৰ কৰিম হেতু মোৰ মাৰ ৰেচিপি মায়ে এনেদৰে জাতিলাও ভাজি বনায় আৰু আমি খাই খুব ভাল পাওঁ আজি আপোনালোকৰ লগত মই ৰেচিপিটো শেয়াৰ কৰিম এটা ৰেচিপিটো চাওঁ হক এটা জাতিলাও প্ৰথমতে বাকলি গুচাই লৈছো মই বাকলিখিনি থৈ দিম পিছত আলুৰ লগত সৰু সৰুকৈ কাটি ভাজি বনাম আপোনালোকে জাতিলাওৰ বাকলি ভাজি খাই ভাল পায়নে জনাবচোন মোক এয়া জাতিলাওখিনি মিডিয়াম সাইজত কাটি লৈছো এয়া গুটেইখিনি মই কাটি ললো এতিয়া এখন কেৰাহীত 30 গ্ৰাম বাদাম শুকানকৈ 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ভাজি লৈছো 5 মিনিটৰ পিছত গেছৰ ফ্লেম অফ কৰি দিছো আৰু বাদামখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত এখিনি এতিয়া গ্ৰাইন্ড কৰি লম বাদামখিনিৰ লগতে দি দিছো 6-7 টুকুৰা মান নহৰু এটুকুৰা আদা এটা কেঁচা জলকীয়া এচামুচ জিৰা এতিয়া গুটেইখিনি গ্ৰাইন্ড কৰি থৈ দিম এখন কেৰাহীত এটা তেল দি দিছো আৰু তেলখিনি গৰম হোৱাৰ পিছত তেলত দিছো আধা চামুচ সৰিয়হ আৰু 7-8টা মান নৰসিংহৰ পাত আৰু আধা কাপ সৰু সৰুকৈ কাটি লোৱা পিয়াজ এতিয়া গুটেইখিনি 5 মিনিটৰ কাৰণে লো ফ্লেমত ভাজি লৈছো এতিয়া দিছো এচামুচ নিমখ আৰু আধা চামুচ হালধি এতিয়া হালধি নিমখখিনিও ভালদৰে মিক্স কৰি লৈছো এতিয়া ইয়াত গ্ৰাইন্ড কৰি থোৱা বাদাম মছলাখিনি দি দিছো আৰু 2-3 মিনিটৰ কাৰণে ভালদৰে ভাজি লৈছো এইখিনি সময়ত গেছৰ ফ্লেম লো ৰাখিছো এতিয়া কাটি থোৱা জাতিলাওখিনি দি দিছো আৰু ভালকে মিক্স কৰি লৈছো আপোনালোকে জাতিলাওৰ লগতে আলু কাটি দি দিব পাৰে এতিয়া এইখিনি লো ফ্লেমত 15 মিনিটৰ কাৰণে ঢাকি থৈছো এয়া 15 মিনিটৰ পিছত জাতিলাওখিনি আধা সিজি গল এতিয়া ইয়াত আধা কাপ গৰম পানী দি দিছো এয়া 4 চামুচ মগু দাইল দি দিছো এইখিনি মগু দাইল মই ধুই 15 মিনিটৰ কাৰণে তিয়াই থৈছিলো এইখিনি মগু দাইল দিয়াৰ পিছত এতিয়া গুটেইখিনি আকৌ এবাৰ মিক্স কৰি 10 মিনিটৰ কাৰণে লো ফ্লেমত আকৌ ঢাকি থৈ দিম এয়া 10 মিনিটৰ পিছত চাও জাতিলাও আৰু দাইলখিনি ভালকে সিজি গল এতিয়া ইয়াত মই এচামুচ গৰম মছলা দি দিছো গৰম মছলা অপচনেল হয় আপোনালোকে নিদিলেও একো নাই এতিয়া গৰম মছলাখিনিও ভালকে মিলাই লৈছো অলপমান কেঁচা ধনিয়া কাটি দি দিছো
আৰু ভালকৈ মিক্স কৰি লৈছোঁ। এয়া জাতিলাওৰ ভাজি ৰেডি হৈ গ'ল। এয়া গৰম গৰম ভাত নাইবা ৰুটিৰ লগত খাবলৈ বৰ ভাল লাগে। আজিৰ ভিডিঅ'টো চাই কেনে লাগিলে মোক জনাব। লাষ্ট যেটো অৰিঅ' বিস্কিট কেকৰ ৰেচিপি আছিলে তাত আপোনালোকৰ কমেণ্টবিলাক পঢ়ি আদ্ৰিত আৰু মোৰ খুব ভাল লাগিলে। এনেদৰে আপোনালোকে কমেণ্ট কৰি থাকিব, চেনেলটো লাইক কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। বেল আইকনটো ক্লিক কৰিলে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকলৈ নটিফিকেশ্যন যাব আৰু আপোনালোকে লগে লগে ভিডিঅ'টো চাব পাৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিৰ কাৰণে বাই।